Hey, what's up guys? It's me boy Shahidul Islam and welcome back to our YouTube channel The Mixer of Assam and today on the new vlog. So আজি মই উপস্থিত আছো আপোনালোকৰ সকলোৰে ফেভাৰিট প্লেস আৰু মোৰ এখন ফেভাৰিট প্লেস আৰু অসমৰ একমাত্ৰ ক্লিনেষ্ট বুলি জনা যায় ৰংছাপাৰা দেখা পাইছে মোৰ পিছফালে ৰংছাপাৰা ব্লগখন মই ইয়াৰ আগত এটা ব্লগত কৈছিলো যে ইয়াৰ পিছত আমি ৰংছাপাৰাত ব্লগ ষ্টাৰ্ট কৰিম বহুত প্ৰবলেম আফটাৰ 1 মান্থ পিছত আমি প্ৰবলেম কিছু সলভ কৰাৰ পিছত লাহেলে কিছু সমস্যা সমাধানৰ পিছত আজি ফাইনালি ৰংছাপাৰাত ওলাইছো ব্লগ কৰিবলৈ তো ৰংছাপাৰাৰ প্ৰবেশদ্বাৰত আছে এতিয়া আমি মই আৰু নাছিৰ আছে অলৰেডি গাইড বহি আছে তো আজি আমি ৰংছাপাৰা যাম আৰু ৰংছাপাৰা নজনা বহুত তথ্য আমি সংগ্ৰহ কৰিম লগতে এটা তথ্য সমৃদ্ধ এটা ব্লগ ভিডিঅ' বনাম তো চাই থাকক আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপোনালোকৰ উইদাউট সাপোৰ্ট অবিহনে আমি এটা পদক্ষেপ সাকসেস হোৱাটো একদম ইম্পসিবল আমাৰ কাৰণে সো বেছি ক'ব নালাগে আপোনালোকে জানে কি কৰিব লাগে কি কৰিব নালাগে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক তো ব্লগ আমি এতিয়া আৰম্ভ কৰোঁ যাত্ৰা উই আৰ গোইং টু ৰংছাপাৰা তো নাছিৰ টেল মি somewhat guys so মই ফার্স্ট টাইম আহিছো এতিয়া আগত মই ইয়াতে গোৱালপাৰাত 2 বছৰ মান 2 বছৰ বেছি হৈছে কিন্তু আগত মই যোৱা নাই আজি ফার্স্ট টাইম যাম ৰংছাপাৰাত তো চাও কেনেকা মানে সকলোৱে গৈছিল কৈ থাকে মানে ভাল এটা প্লেস একদম ক্লিনেষ্ট তো আজি যাম আমি ওলাইছো যাবৰ কাৰণে তো চাই থাকক ভিডিঅ'খন কি হয় আগত চাওক একদম পৰিষ্কাৰ পৰিচ্ছন্ন গাঁওখনৰ প্ৰবেশদ্বাৰ এনেকুৱা এটা সৌন্দৰ্য বহন কৰি আছে মানে ইমান ধুনীয়া আটক ধুনীয়া লাগিছে আৰু ভিতৰত সোমালে বাক আৰু কিমান সৌন্দৰ্য দেখা পাম বহুত হেঁপাহ এটা নতুন এটা হেঁপাহ লাগি আছে নিজৰ লগতে গাঁওখনৰ ঠাইখনৰ তথ্য জানিবলৈ 1 মান্থ হৈছে আমি কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাই কাৰণ আমাৰ প্ৰবলেমবোৰ ইমান বাঢ়ি গৈছিল যে কিছুমান প্ৰবলেম একদম সলভ কৰিব পৰা হোৱা নাই এতিয়ালৈকে বাট ডেফিনেটলি অলপ হ'লেও শান্তি পাইছোঁ অলপ হ'লেও সকাহ পাইছোঁ কাৰণ কিছুমান সমস্যা এতিয়া নাই একদম ব্যক্তিগতভাৱে বহুত প্ৰবলেমত জড়িত হৈ গৈছিলোঁ আমি বহুতে জানে যিসকলে মোৰ ফেচবুকত মিউচুৱেল ফ্ৰেণ্ড আছে সেইসকলে জানে সমস্যাবোৰ কি আৰু এতিয়া গৈ আছোঁ আৰু বেছি সময় নালাগে 2.2 কিলোমিটাৰ হ'ব এতিয়া একদম সোমাম ৰংছাপাৰাত উপস্থিত হৈছোঁ আমি বহুত ভাল লগা এখন দৃশ্য আমাৰ কাৰণে চাওক দেখাই আছোঁ আৰু চাওক সেইখন ব্লগ ক্লিনেষ্ট ভিলেজ বুলি কোৱা হয় একচুৱেলি ফ্ৰণ্ট কেমেৰাত দেখ এতিয়া লাহেকৈ আমি ৰংছাপাৰাৰ ভিতৰত সোমাম চাওক দলং সজোৱা হৈছে বাহিৰে একদম আৰু এয়া চাইছে ৰংছাপাৰা আহিছোঁ আমি অলৰেডি পাৰ্মিশ্যন ল'ব লাগে নে নালাগে তো আগত আমি বাইকখন পাৰ্কিং কৰি লওঁ তাৰপিছত সম্পূৰ্ণ দেখাই আছোঁ তো আমি এতিয়া ৰংছাপাৰা টাই পাইছোঁ ইতিমধ্যে দেখা পাইছে বহুত ক্লিপ ইতিমধ্যে যে আমি ৰংছাপাৰাত উপস্থিত হৈছোঁ এট প্ৰেজেণ্ট ৰংছাপাৰা তো ৰংছাপাৰাত এখন ৰংছাপাৰা LP স্কুল আছে আৰু LP স্কুলৰ লগতে এইখন LP স্কুলৰ ফিল্ড মেবি বহুত ভাল পৰিৱেশ আৰু মুক্ত পৰিৱেশ ডেফিনেটলি নেচাৰেল চিনাৰী বহুত মুক্ত ঠাই আছে আৰু ৰংছাপাৰাৰ কিছুমান মানে যিখিনি ঐতিহ্যপূৰ্ণ বহন কৰে আমাৰ অসমৰ লগতে বহিৰাষ্ট্ৰৰ মানুহৰ বাবে এক পৰিৱেশৰ যি বৈশিষ্ট্য সেইবোৰ দেখাবলৈ যত্ন কৰিম আমি ৰংছাপাৰা পাৰ্কিঙৰ কাৰণে অনলি 10 rupees দি এটা বাইক পাৰ্কিং কৰিছোঁ আৰু এতিয়া আমি উইদাউট ফিছত আমি গোটেইখিনি প্লেচ ঘূৰিম উইদাউট টেনশ্যন আৰু কোনো টেনশ্যন নাই য'ত যি ইচ্ছা আছে কৰিব পৰা যায় পাৰ্মিশ্যন দি মানে আছে এনেকুৱা লোৱা তোমাৰ বাইক পাৰ্কিং নহ'লে আৰু দিগদাৰ হৈ যাব ওলাব নিদিব একদম ধুনীয়া পৰিৱেশ একদম মানে বহুত ভাল লগা আহি যাব পাৰে পৰ্যটনসকলৰ বাবে মানে যিসকলে গোৱালপাৰাত ভাবি আছে গোৱালপাৰাত একো নাই সিহঁতৰ কাৰণে গৈছোঁ গোৱালপাৰাত বহুতখিনি আছে শ্ৰীসূৰ্য পাহাৰ ৰংছাপাৰা তাৰপিছত বহুত চাব লগা ঠাই আছে নৰনাৰায়ণ সেতু গোৱালপাৰা বিল চ'
চাওক প্ৰতিটো ঘৰে এটা আটক ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে ৱাও এইটো হৈছে মানুহৰ ঘৰ বাট মোৰ এটা অনুভৱ হৈছে য'ত এইটো এটা বাগিচা লাগি আছে বাগিচা মানে বাগিচাৰ দৰে সজোৱা হৈছে প্ৰতিটো ঘৰে আৰু প্ৰতিটো ঘৰে এটা মানে ইয়াত এটা চকলেটৰ বাকলিও পেলাব নোৱাৰে ইমান চাওক একদম ক্লিন প্ৰায় 10 মিনিট খোজ কঢ়াৰ পিছত ৰংসাপাৰাৰ একদম মানে পাৰ্কটো অলমোষ্ট পাইছোঁ আৰু আমি পাৰ্কৰ বিভিন্ন বস্তু দেখাম তাৰপিছত চাংঘৰ এটা আছে বিচাৰি পোৱা নাই ইতিমধ্যে আমি সেইটোও বিচাৰি ওলাম তাৰপিছত নাছিৰ আছে নাছিৰে মানে আমাৰ কাৰণে কুপন এটা কাটি আছে পাৰ্মিশ্যন লাগে তো লিখি আছোঁ ৱেলকাম টেক্স GST বেছি নাই না দুইজন ডান কথাটো হৈছে কি আমি কুপনটো কটাৰ পিছত নাছিৰ মই কিছুমান চিনেমেটিক শ্বৰ্টৰ কাৰণে ৱেইটিং কৰি আছোঁ চিনেমেটিক শ্বৰ্ট লোৱাৰ পিছত সকলো কথা কৈ আছোঁ ৰংসাপাৰাৰ বিষয়ে আৰু বহুত নজনাত কথা আৰু চাওক ইমান মানে কিবা নাৰিকল গছৰ বাকলিৰে কিবা মানে মই চিনি পোৱা নাই একচুৱেলি কি এটা ফুল গছটো গম পাইছে নে এইখিনি কি নাৰিকলৰ বাকলি মানে বহুত ভাল পদ্ধতি প্লিজ ৰিমুভ ইয়ৰ শ্বুজ সেইকাৰণে জোতাযোৰ খুলি ওপৰলৈ উঠিবলৈ চেষ্টা কৰি আছোঁ মানে একচুৱেলি মই ওপৰত উঠিব নাপাওঁ বাট বহুত মানে বেলেগ এটা ফিল আহে ভয় লাগে মোৰ তথাপি চাই থাকক এনজয় বাবা বহুত ওপৰত ইতিমধ্যে মানে এনে ভয় লাগে সঁচা কথা একদম সঁচা কথা কৈছোঁ মোৰ ভয় লাগে মানে যদি तो आ जाओ भीतर में अंदर जाओ तुम अंदर मुझे नहीं जाना ओह कहाँ पर है ये देखो ओह माय गॉड इधर में देखिए क्या है ये मतलब पूरा मतलब सिक्योर है ब्रो यो भाई बहुत मतलब ऊंचे पे इधर में एक फैन होना चाहिए था मतलब एयर कंडीशन इतना नेचुरली हवा आ रहा है वो तुमको नहीं पसंद नेचुरली और ये जो है ना ये सब चीज মানে এইবিলাক যি মানে বনাইছে সো এইবিলাক যিমানে গৰম নাথাকে কিয় ঠাণ্ডা কৰি ৰাখে এটা আৰু তাৰ ওপৰত আছে হাৱাটো আহি থাকে মানে বতাহ আহি আছে গৈ আছে সো ইয়াৰ কাৰণে এয়াৰ কন্ডিশন মই ঘুমাই যাম বহুত টাইট ফিল কৰি আছো চল ভাই বহুত ভাল লাগিছে না বন্ধুসকল ৰংসাপাৰা দৃশ্যসমূহ আৰু বহুত কষ্ট কৰি ইমান ওপৰত উঠিছে আৰু বোলে নমিব লাগে মানে বহুত দিগদাৰ মানে কি কম নমি আছোঁ তো এতিয়া মানে ভিডিঅ'টো বন্ধ কৰি ল'ম নহ'লে মই নমিও নোৱাৰিম বেয়া নাপাব ফাইনেলি মানে গছৰ পৰা মানে চাংঘৰৰ পৰা নমিলোঁ অলপ গৰম লাগি আছে সেইকাৰণে ৰেষ্ট লৈ আছোঁ নাছিৰ কোৱা নিউ প্লেচ নিউ ফিলিং মজা ভাই মই ফাৰ্ষ্ট টাইম আহিছোঁ আগত অকল শুনিছিলোঁ কেনেকা সো এতিয়া পাৰ্চনেল আহি চালোঁ একদম মানে ক্লিনেষ্ট ভিলেজ বুলি যেটা সঁচাই কথা একদম ক্লিন তাৰপিছত ইয়াত মানে যিপিনে চাই থাকক আপুনি একদম গোটেইকেইটা ঘৰ একদম মানে গছ পুলি লগাইছে আৰু পিছে মানে ফুল বাগিচা লগাই থৈ দিছে প্ৰত্যেকখন ঘৰে ঘৰে সো এটা চাই একদম মানে মজাৰ দৃশ্য দেখা আপোনালোকে যদি চাই তো আহি ঘূৰি চাব পাবে মানে গোৱালপাৰা নহয় অকল গোৱালপাৰা নহয় গোটেই অসমৰ ভিতৰত ক্লিনেষ্ট ভিলেজ বুলি কোৱা হৈছে এটাক সো একদম মানে মজা লাগিছে আহি কিনে আৰু ফাইনেলি মানে কথাটো হৈছে আমি ইউটিউবত ব্লগিং ষ্টাৰ্ট কৰাৰ আগৰে পৰা এখন জায়গা আমাৰ কাৰণে এটা ৰহস্য আছিল তো আফটাৰ বহুত দিন পিছত সেইটো সময় মিলিছে অহাৰ কাৰণে আৰু চাওক একদম মানে কাঠেৰে তৈয়াৰী টাচ কৰিব কাঠেৰে তৈয়াৰী এটা চৰাই বহুত
বহুত ভাল লগা প্লেচ আছে আপোনালোকে গোৱালপাৰাত ভিজিট কৰক লগতে ৰাংচাপাৰাত ভিজিট কৰক বহুত এনজয় পাব এটা হেৰি দোলনাৰ মানে পুৰা এনজয় কৰা কেনেকুৱা চাব মই ট্ৰাই কৰি আছোঁ ইটছ লাইক ফিল এজ বেবি বয় পুৰা বিন্দাছ মজা চাং কিমান বাৰ নাচেৰ এইখিনি ঠাইত আমাৰ বহুত চাব লগা বস্তু দেখা হ'ল আৰু ৰাংচাপাৰাত বহুত দৃশ্য আছে সেইখিনিও চাম কাৰণ এটা দৈনিক এটা ঠাইত অহাটো আমাৰ কাৰণে সমৰ্থন নহয় আৰু এতিয়া ওলাই আছোঁ ৱেলকাম থেংক ইউ ভিজিটিং ফেমিলি চাওক মোৰ পিছফালে সেইখন ঘৰত সোমাইছিলোঁ মানে একদম কিবা হাৰ্টবিট নাছিল মোৰ একচুৱেলি ভয় কৰোঁ মই প্লাছ মি এনে মানে বহুত ভয় লাগে আৰু তাতে যে আপোনালোকে চাই আছে মানে এইখন গাঁৱৰ সৌন্দৰ্যতাৰ মানে হেৰি হৈছে চাওক কিমানজন মানুহ একলগ হৈ চাফ চিকুণতা কৰি আছে ইয়াৰ কাৰণে ৰাংচাপাৰাখন ইমান মানে পৰিষ্কাৰ পৰিচ্ছন্ন চাওক মানে বহুত মানুহ একগোট হৈছে চাপাৰাত ব্যস্ত একদম নিজস্ব গাঁওখন চাফা কৰাত চাওক ডাষ্টবিনবিলাক চাফা কৰি আছে দেখাই আছোঁ ওচৰৰ পৰা I never saw it coming. I couldn't read the signs. I don't know why I let you in this time. I must be blind. I guess I couldn't trust. মানে এইখিনিত আমাৰ বহু ক্লিপ লোৱা হৈছে সেইকাৰণে আমি এতিয়া বেছি টাইম নালাগে ঘৰত যাম আৰু সন্মুখত 2-এটা ক্লিপ আছে চেষ্টা কৰিম যাবলৈ দেখাবলৈ ৰংচাপাৰা ফাইনেলি আমাৰ ৰংচাপাৰা ব্লগটো ইতিমধ্যে অলমষ্ট সম্পূৰ্ণ হৈছে আৰু এতিয়া আমি ৰংচাপাৰাৰ পৰা ওলাই আহিছোঁ আৰু ৰংচাপাৰা বৈশিষ্ট্য মানে ৰংচাপাৰাখন ইমান ঐতিহ্যপূৰ্ণ সুন্দৰতা বজাই ৰখাৰ কিছুমান কাৰণ হৈছে ৰংচাপাৰা সকলো মানুহে নিজাববীয়াকৈ গাঁওখন সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰে তাৰে আজি কিছুমান নিদৰ্শন দেখি আহিলোঁ ইতিমধ্যে আমি আৰু লগতে ৰংচাপাৰাত মানে কোনো ধৰণৰ স্মকিং টাইপ ড্ৰিংকছ এলকহল এইবিলাক দ্ৰব্য নচলে তাতে একদম নিষিদ্ধ গাঁওখনত সেইকাৰণে গাঁওখন ইমান ডেভেলপ হোৱাৰ কাৰণটো হৈছে গাঁওখনৰ ছ'চাইটি ৰুল এণ্ড ৰেগুলেশ্যন মানে ইমান ডিচিপ্লিন মেইনটেইন কৰি চলাৰ কাৰণে গাঁওখন ইমান ডেভেলপ আৰু ইয়াৰ পিছত আপোনালোকে কমেণ্ট কৰি জনাওক অসমৰ কোনখন ঠাইত দেখিব বিচাৰে সেইটো চেষ্টা কৰিম ব্লগ কৰিবলৈ আৰু নেক্সট ব্লগ মেবি ধুবুৰী যাম ধুবুৰী এটা ঐতিহ্যপূৰ্ণ এটা মছজিদ আছে সেইটো কৰিম আৰু কমেণ্ট কৰি জনাওক ঠাইখিনি কেনেকুৱা লাগিল আৰু কি দেখাব পৰা নাই আৰু কি এৰি আহিলোঁ সকলোবোৰ কমেণ্ট কৰি জনালে ভাল পাম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভৱিষ্যতত আৰু নিউ কণ্টেণ্ট সহকাৰে অসমৰ ইয়াৰ পিছত গোৱালপাৰাত এতিয়া প্ৰব্লেম অলপ সকাহ হৈছে আৰু এটা গুড নিউজ হৈছে মোৰ এটা স্মাৰ্টফোন আহি আছে একচুৱেলি মোৰ স্মাৰ্টফোন নাই তো আজিৰ কাৰণে বাই এইখিনিতে সকলোৱে ভালে থাকক সৃষ্টিকৰ্তা সকলোকে ভালে ৰাখক কুশলে ৰাখক এইটো কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ এভৰিথিং এণ্ড ছাপোৰ্ট কৰিব আমাক কাৰণ উইদাউট ছাপোৰ্ট আমি একো কৰিব নোৱাৰোঁ প্লিজ ছাপোৰ্ট কৰিব আমাক